হেল্ল' গাইজ, বহুত দিনৰ মূৰত আকৌ মোৰ ৰুলিপ্ৰা বৰা চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালেই আছে। মোৰো যেনিবা জিন্দা দেখা পাইছে আপোনালোকে বহুত দিনৰ মূৰত। ভাবা নাছিলে আকৌ ভিডিঅ' বনাম বুলি, মানে এনেকুৱা হৈ গ'ল বহুত দিন গেপ পৰি গ'ল ভিডিঅ' দিয়া। তো ভাবিছিলোঁ হয়তো ভিডিঅ' নিদিম আৰু চাগে, কিন্তু আকৌ এবাৰ চেনেলটো খোলাৰ পিছত কেইজনমান ছাবস্ক্ৰাইবাৰ পোৱাৰ পিছত, ইমান বেছিও মোৰ ছাবস্ক্ৰাইবাৰ নাই, তথাপিও দুজনমান পোৱাৰ পিছত আকৌ ভাবিলোঁ কিবা এটা চাই পেলাইতো ছাবস্ক্ৰাইব কৰিছিলে, আকৌ ভাবিলোঁ দে ভিডিঅ' আকৌ কণ্টিনিউ কৰোঁ। তো বহুত দীঘলীয়া এটা গেপৰ পিছত আজি আকৌ ভিডিঅ' দিবলৈ আহিছোঁ। তো গেপটোৰ কাৰণটো আচলতে অলপ বেলেগ ধৰণৰ। তাৰমানে সেইটো মই ভাবিছিলোঁ সকলোকে কোৱাটো প্ৰয়োজনীয়, কাৰণ যিহেতুকে এবাৰ এটা ইউটিউব চেনেল খুলিলোৱেই আৰু এনেকৈ ভিডিঅ' ইমান দেৰিকৈ দি থকাটো এনেও ভাল নহয় বাৰু। তো মই ভিডিঅ'টো নিদিয়াৰ কাৰণ হ'ল যে এতিয়া মই প্ৰেগনেঞ্চি পজিটিভ ওলাইছিলে বহুত দিন, এতিয়া বৰ্তমান মোৰ 6 মান্থ চলি আছে আৰু তাৰ কাৰণেই মই ভিডিঅ' দিব পৰা হোৱা নাছিল, কাৰণ অলপমান কমপ্লিকেশ্যন আছিলে মোৰ ক্ষেত্ৰত। কাৰণ মোৰ আগতে মানে প্ৰেগনেঞ্চিৰ আগত আৰু বিয়াৰ আগতো হয়তো আছিলে, মই গম পোৱা নাছিলোঁ। বিয়াৰ পিছত গম পাইছোঁ PCOD প্ৰব্লেম অলপ বেছি হৈ গৈছিলে। তো তাৰ কাৰণে অলপ কিছুমান কমপ্লিকেশ্যন আছিলে মোৰ, তো সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিল আৰু ডক্টৰে বহুত বেছি ৰেষ্টত থাকিবলৈ দিছিলে। তো সেইটো এটা কাৰণ। তো এতিয়া মই সম্পূৰ্ণ একদম ভাল যেতিয়া, বহুতখিনিয়ে ভাল যেতিয়া, কাৰণ 5 মাহলৈকে অলপমান প্ৰব্লেম আছিলে। তো এতিয়া 6 মান্থ চলি আছে, 6 মান্থ কমপ্লিট হৈ 7 মান্থ সোমাব আৰু। তো সেইটো কাৰণে কমপ্লিকেশ্যনছবোৰো শেষ হৈছে আৰু ভাবিছোঁ নতুনকৈ আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰোঁ আৰু। তো এতিয়াৰ পৰা ভিডিঅ' দিম, ধুনীয়াকৈ ভাল ভিডিঅ' আপোনালোকৰ লগত আনিম আৰু শ্বেয়াৰ কৰিম। এতিয়া মই আছোঁ বৰ্তমান তেজপুৰত, কাৰণ এইটো বস্তুৰ কাৰণেও আৰু এইটো কাৰণেও, কাৰণ প্ৰেগনেঞ্চি ষ্টাৰ্ট হোৱাৰ পৰা মই তেজপুৰত আছোঁ বুলিয়ে ক'ব লাগিব। কাৰণ বহুত বেছি ৰেষ্টত থাকিব দিছিল ডক্টৰে, আৰু সেইটো বুলিও নহয় আচলতে। মই গুৱাহাটীত পজিটিভ পাইছিলোঁ, প্ৰেগনেঞ্চি পজিটিভ পাইছিলোঁ গুৱাহাটীত। তাৰপিছত যিহেতুকে গুৱাহাটীতেই ট্ৰিটমেণ্ট বা ডেলিভাৰীলৈকে গুৱাহাটীতেই কৰাৰ কথা আছিল, কিন্তু কথা হ'ল যে গুৱাহাটীত কোনো নাই তেনেকুৱা মোৰ লগত থাকিবলৈ, বা তাত তেনেকুৱাকৈ মোৰ লগত থাকি মোৰ শুশ্ৰূষা কৰিব পৰা তেনেকুৱা কোনো নাছিলে। আৰু যিহেতুকে মোৰ অলপ আগতে কৈ উঠিছোঁ যে মোৰ অলপ কমপ্লিকেশ্যন আছিলে, তো সেইকাৰণে মানে কি হ'ল, মোৰ লগত এজন মানুহতো মানে প্ৰয়োজনীয় আছিলেই থাকিবৰ কাৰণে, দৰকাৰী আছিলে, এজন থাকিবই লাগিব অনবৰতে। আৰু মোৰ হাজবেণ্ড নাথাকে যেতিয়া, তেওঁ অৰুণাচলত থাকে। তো সেইকাৰণে মাৰ ঘৰলৈকে আহিলোঁ, গতিকে এতিয়া মাৰ ঘৰতে আছোঁ মই। তো এতিয়া মই আপোনালোকক দেখাম এটা একদম সহজতে মানে একেবাৰে সহজ আৰু, কাৰণ মই এতিয়া বেছি মছলাজাতীয় বস্তু খাব নোৱাৰোঁ, জ্বলাও বেছিকৈ খাব নোৱাৰোঁ। গতিকে একদম চিম্পলকৈ লোকেল চিকেন বনাম আৰু আপোনালোকক দেখুৱাম। এনেই সাধাৰণকৈ বনাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। ব'লক এতিয়া আপোনালোকক আমাৰ পাকঘৰলৈ লৈ যাওঁ আৰু মই এতিয়া চিকেন বনোৱা দেখুৱাই আছোঁ। প্ৰথমতে মই তেলখিনি গৰম কৰি ইয়াত আলু কেইপিচ দি লৈছোঁ, ভাজি ল'ম এতিয়া মই আলুখিনি। আৰু আলুখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। যিহেতুকে মই তেলত নিমখ আৰু হালধি নিদিলোঁ, গতিকে আলুখিনি ভাজি থাকোঁতে মই এতিয়া নিমখ আৰু হালধি অলপ দি ল'ম। তাৰপিছত পুনৰ আকৌ ভাজিম ৰঙচুৱা হোৱালৈকে, খুব কাঢ়া ৰঙচুৱা হোৱালৈকে আমি আলুখিনি ভাজিম, আৰু ভাজা হোৱাৰ পিছত আমি আলুখিনি নমাই ল'ম। এতিয়া সেই একেখিনি তেলতে মই তেজপাত আৰু দুটামান গোটা জিৰা দি পেলাই ভাজিম, আৰু ভাজাৰ পিছত মাংসখিনিও ইয়াতে দি দিম। এতিয়া মাংসখিনি আমি অলপ সময় একো নিদিয়াকৈ, নিমখ হালধি একো নিদিয়াকৈ অলপ সময় ভাজি থাকিম। এয়া মাংসখিনি প্ৰায় ভাজা হৈছে। এতিয়া আমি ইয়াত অলপমান নিমখ দিম, আৰু এতিয়া আকৌ অলপ সময়ৰ কাৰণে ভাজি থাকিম। আৰু নিমখখিনি দি পেলাই ভাজা হোৱাৰ পিছত আমি এতিয়া ইয়াত কাটা পিঁয়াজখিনি দি দিছোঁ। আৰু এই পিঁয়াজখিনি দিয়াৰ পিছত বহুত সময়লৈকে পিঁয়াজখিনি ভালকৈ ভাজা যোৱালৈকে মাংসখিনিও ভাজি থাকিব লাগিব।
মই এতিয়া 5-10 মিনিটৰ কাৰণে মাংসখিনি আৰু পিঁয়াজখিনি এনেকৈ ভাজি থাকিম। আৰু লগতে এতিয়া মই দুটামান কেঁচা জলকীয়া দি দিছোঁ আৰু কেঁচা জলকীয়াকেইটা দিয়াৰ পিছতে মই অলপমান হালধি দিম। এতিয়া হালধি দি পেলাই মাংসখিনি আৰু অলপ সময় ভাজিব লাগিব। হালধিখিনি দিয়াৰ পিছত মই প্ৰায় 5-10 মিনিটমান ভাজি ল'লোঁ। এতিয়া ভাজা হোৱাৰ পিছত মই ইয়াত বিলাহীখিনি দি ল'ম। আপোনালোকে মন কৰিব যে মই ইয়াত এতিয়ালৈকে আদা নহৰু পেষ্ট দিয়া নাই বা গোটা আদা নহৰু দিয়া নাই। সেইখিনি মই দিম, অকণমান দেৰিকৈ দিম। যেতিয়া আদা নহৰুটো অলপমান দেৰিকৈ দিয়া হয় তেতিয়া তাৰ ফ্লেভাৰটো বৰ ধুনীয়াকৈ আহে। আৰু এতিয়া মই অকণমান সৰহকৈ নিমখ আৰু অলপ দি ল'ম। আৰু পুনৰ মাংসটো আকৌ ভাজিম। মাংস বনাওঁতে যিমান মাংসটো ফ্ৰাই কৰা হয় সিমান মাংসটোৰ সোৱাদ হয় আৰু লোকেল মুৰ্গী যিহেতু তাৰ অলপমান গোন্ধ থাকে, গতিকে যিমান ফ্ৰাই কৰা হয় সিমান সোৱাদ হয়। আৰু এতিয়া দেখা পাইছে বিলাহীখিনি প্ৰায় গলিছে, ভাজা গৈছে, কিন্তু আমি আৰু অলপমান সময় ভাজি ল'ম কাৰণ মাংসটো কেৰাহীত লাগি ধৰিছে, গতিকে আমি বেছি সময় নাভাজোঁ, কিন্তু অলপ সময় ভাজি পেলাই আমি ইয়াত আদা নহৰু পেষ্ট দি দিম। মই ইয়াতে এতিয়া 1 চামুচ আদা নহৰু পেষ্ট দি ল'ম আৰু আকৌ ভাজিম। আপোনালোকে ইচ্ছা কৰিলে অলপমান বেছিও দিব পাৰে। আৰু আদা নহৰু পেষ্টটো দিয়া হোৱাৰ পিছত মই অলপমান জিৰা গুড়া, অলপমান জালুকৰ গুড়া আৰু অলপমান ধনিয়া পাউডাৰ দি লৈছোঁ। আৰু এইখিনি দিয়া হোৱাৰ পিছত মই আকৌ অলপ সময়ৰ কাৰণে এইখিনি ভাজিম। মছলাখিনি দিয়ে অলপ সময় ভাজি পেলাই মই ইয়াত পানী ঢালি দিছোঁ আৰু পানীখিনি ঢালি পেলাই মই অলপ সময় উতলিবলৈ দিম। আৰু এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকন মাৰি সিজিবলৈ দিম। আৰু 5 মিনিটমান উতলাৰ পিছত মই এই কুকাৰটোত এইখিনি মাংস বহাই দিম আৰু চিটি মাৰি দিম। এয়া চাওক, মাংসখিনি ইমান ধুনীয়াকৈ উতলিছে। এতিয়া এইখিনি আমি কুকাৰত দি ল'ম। কুকাৰত দি পেলাই 4-5টামান চিটি মাৰি দিম। এয়া আমি মাংসখিনি কুকাৰত দি লৈছোঁ আৰু কেৰাহীত যিখিনি মছলা লাগি আছিলে আমি সেইখিনি পানীৰে অখালি মাংসখিনি দি ল'ম। আৰু লগতে যিখিনি আলু ভাজি থোৱা আছিল সেই আলুখিনিও আমি একেলগে দি ল'ম। আৰু ইয়াতে আমি এতিয়া পানীৰ পৰিমাণটো চাই পেলাই আৰু অলপ পানী দি ল'ম, কাৰণ লোকেল চিকেন যেতিয়া, মই চুপটো খাই বেছি ভাল পাওঁ লোকেল চিকেনৰ, তো সেইকাৰণে আৰু অলপ পানী দি দিছোঁ। দি পেলাই এতিয়া আমি ইয়াতে অলপমান চিকেন মছলা বা মিট মছলা দি দিম। আৰু এতিয়া আমি ঢাকন মাৰি মাংসখিনি 4-5টামান চিটি মাৰিবলৈ দিম। আৰু এয়া আহি গ'ল আমাৰ কুকাৰত বনোৱা লোকেল চিকেন। একদম বহুত টেষ্টি হয় আৰু বহুত সহজ হয় বনাবলৈ। আপোনালোকেও ঘৰত থাকি পেলাই বনাই চাব, বহুত ধুনীয়া সোৱাদ হয় আৰু বনাবলৈকো বহুত সহজ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।